উৎপুকে না সন্ত যেন বিষ্ণু মায়া মুদিলে কসিতা জুনাই মোরা পুত্র পাই। Hello everyone, welcome back to our channel. আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি ভিডিঅ' দিম বুলি ভাবিছোঁ। মানে বহুত দিন মই ভিডিঅ' দিব পৰাই নাছিলোঁ কাৰণ আমাৰ ঘৰত মিস্ত্ৰী কাম কৰি আছিলে। আপোনালোকে হয়তো দেখিছে আমাৰ ঘৰটো সম্পূৰ্ণ হোৱা নাই, মানে টাইলছ কিছুমান লগাব আছে, চিলিং লগাব আছে আৰু ইফালে কিবা কাম কৰিছে। সেইবোৰ আপোনালোকক মাজে মাজে মই দেখাই থাকিম। মিস্ত্ৰী আছিলে সেইকাৰণে আমি কাম কৰিব নোৱাৰোঁ, মানে বেদাই মই একো বাহিৰত যাব নোৱাৰোঁ, জিতি চুই দিয়ে, সেইকাৰণে আমি ৰুমৰ ভিতৰতে প্ৰায়ে থাকোঁ। গতিকেলৈ সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি চাব, আজি এটা ভিডিঅ' দিছোঁ, গতিকেলৈ আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভাল পায় আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। এয়া আমি আৰম্ভণিৰ দিনাই কৈছিলোঁ, 24 ফেব্ৰুৱাৰীৰ দিনা গৈছিলোঁ। ৰাতি হ'ল, এনেই প্ৰথমে চাওঁ বুলি গৈছিলোঁ। বহুত ধুনীয়াকৈ সজাই থৈছে, লাইটবোৰ ইমান ধুনীয়াকৈ লগাই থৈছে দেখিছিলে। এনেই পৰিৱেশটো অলপ চাই আহিলোঁ, মানুহ তেতিয়া নাছিলে। নেক্সট ডে'ৰ পৰা ভালকৈ ভাগৱত পাঠ আৰম্ভ হোৱাৰ কথা আছিল। সেইদিনাই আমি ভিডিঅ' অলপ কৰি থৈছিলোঁ আপোনালোকক দেখাম বুলি, গতিকেলৈ চাওকচোন। এয়া ভিতৰৰ ভাগ, আপোনালোকে চাওকচোন, ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু লগতে আপোনালোকে লক্ষ্য কৰিছেনে ইমান ধুনীয়াকৈ নাওখন কেনেকৈ সজাই থৈছে দেখিছে, বহুত ভাল লাগিলে। মানে সেইদিনাখনি তেওঁলোকে কাম কৰি আছিলে, অলপ থাকি গৈছিল কিজানি। নাও এখন আছিলে, পানীত দি থৈছিলে। আপোনাৰ নাওখন অলপ কিবা খেলি মেলি হৈছিল নেকি, এইবোৰ লাইট চাইট ইমান ধুনীয়াকৈ লগাইছে। এই নাওখন মানে কিবা ঠিক কৰি আছিল তেওঁলোকে। সেয়াই আৰু বহুত ভাল লাগিলে গৈ, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। চাওকচোন ইমান ধুনীয়া অনুষ্ঠান পাতিছে। এয়া আমি দিনত চাই আহোঁগৈ বুলি 3 মাৰ্চ অৰ্থাৎ কালি ওলালোঁ। তিনিওটা দিনতো আমি যাব পৰাই নাছিলোঁ, ঘৰৰ কাম লাগি থকাৰ কাৰণে। সেয়ে অলপমান টাইম উলিয়াই গ'লোঁ আৰু ভগৱানৰ নামত। মহাকুখে অনন্ত সুন্দরমুখে ঘনে ঘনে ঘ্রানে পুত্র ওটু কর নাহি অন্ত উৎপুকে না সন্ত যেন বিষ্ণু মায়া মুদিলে কসিতা জুনাই মোরা পুত্র পাই। কোনে বহি পাব কৃষ্ণ কইনা অনুষ্ঠানত দিয়া চাহ মিঠৈ খাই বহুত ভাল লাগিলে। পাৰ্চেল এটা আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। চাওকচোন, মই অলপ খুলিলোঁ, আপোনালোকক দেখুৱাওঁ বুলি। এনেই চাবচোন দেই, এখনতে বৰ অসুবিধা আছে দেখুৱাবলৈ। ভাল
ভালকৈ দেখাইছোঁ দেই। এইটো মানে মই মোৰ কাৰণে এটা ব্লাউজ আনিছিলোঁ, ভালকৈ দেখা কেনেকুৱা হৈছে কেনেকুৱা ক'বচোন। একেবাৰে কম দামতে পাইছোঁ, বহুত সস্তা, আপোনালোকেও ল'ব পাৰিব। মই লৈছোঁ আৰু এইটো কালাৰ বেলেগ এটা ল'ম বুলি ভাবিছিলোঁ, হ'লেও এইটো কালাৰ মোৰ ভাল লাগিলে, সেইকাৰণে মই ল'লোঁ। আপোনালোকক দেখুৱাইছোঁ, কেনেকুৱা লাগিছে জনাবচোন। হাতখন ইমান দীঘল নহয়, ভাল লাগিছেনে?